প্ৰথমটো প্ৰশ্ন হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত প্ৰথমগৰাকী অসমীয়া ব্যক্তি কোন আছিল? উত্তৰ হৈছে দেৱকান্ত বৰুৱা। দ্বিতীয়টো প্ৰশ্ন হৈছে ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি গৰাকী কোন আছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন খ ফখৰুদ্দিন আলী আহমেদ। 1930 চনত লণ্ডনত অনুষ্ঠিত হোৱা ঘূৰণীয়া মেজমেলত প্ৰতিনিধিত্ব কৰা অসমীয়া ব্যক্তিগৰাকী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন খ চন্দ্ৰধৰ বৰুৱা। পিছৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন খ হেনৰি জোচেফ টুইনাড। স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল গৰাকীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন গ ছাৰ আকবৰ হায়দৰী। অসম প্ৰাদেশিক কংগ্ৰেছ কমিটি কেতিয়া গঠন হৈছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন গ 1921 চনত। ভাৰতৰ সংবিধানখনৰ মুঠ অনুসূচিত সংখ্যা কিমান? শুদ্ধ উত্তৰ হৈছে অপশ্যন খ 22। এজন ৰাজ্যপাল হ'বলৈ নিম্নতম বয়স কিমান হ'ব লাগে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন খ 35 ইয়াৰ্ছ হ'ব লাগে। পিছৰ প্ৰশ্নটো হৈছে গুৱাহাটী পৌৰ নিগম কেতিয়া স্থাপন কৰা হৈছিল? শুদ্ধ উত্তৰ হৈছে 1974 চনত স্থাপন কৰা হৈছিল। পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ উচ্চতম ন্যায়ালয় ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হৈছে অপশ্যন গ নতুন দিল্লীত অৱস্থিত। বিধানসভাৰ অধ্যক্ষক কোনে নিৰ্বাচন কৰে? উত্তৰ হৈছে বিধানসভাৰ সদস্যসকলে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পুৰণি নাম কি? শুদ্ধ উত্তৰ হৈছে অপশ্যন গ গুৱাহাটী হাইকোৰ্ট। প্ৰথম অসমৰ মহিলা মুখ্যমন্ত্ৰী কোন আছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন ক সৈয়দা আনোৱাৰা তাইমুন আছিল অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী।